ৰাহুৰ অতিকৈ উৎকৃষ্ট প্লেচমেণ্টটো হ'ল ৰাহু ইন দ্য 10th হাউচ। যদি 10th হাউচত ৰাহু থাকে আপুনি কৰ্মজীৱনত ছাকচেছ পাব। ৰাহু যিটো হাউচতে বহে সেই হাউচৰ কাৰকবিলাকক এক্সপেণ্ড কৰে। যদি কৰ্মস্থানত বহিছে কৰ্মস্থানটো আপোনাৰ এক্সপেণ্ড কৰি তুলিব। আৰু ৰাহু বিভিন্ন চাইণ্টিষ্ট আৰু ইনোভেটৰৰ চাৰ্টত ৰাহু 10th হাউচত বহা দেখা গৈছে। সেইকাৰণে আপুনি টেকন'লজি ফিল্ডতো যাব পাৰে, যিকোনো ইনোভেটিভ ছেক্টৰত আপুনি যাব পাৰে। আৰু ৰাহু পলিটিক্সৰো কাৰক, কাৰণ অমৃত মন্থনৰ সময়ত ৰাহুৱে চুৰ কৰি অমৃত বা চল কৰি অমৃত পান কৰিছিল। সেইকাৰণে আপোনাৰ ৰাহু যদি 10th হাউচত থাকে আপুনি পলিটিক্সতো যাব পাৰে। এইটো এটা ৰাহুৰ বেষ্ট প্লেচমেণ্ট বুলি কোৱা হয়, কাৰণ ৰাহুৱে আপোনাৰ কৰ্মজীৱনটো ইমানেই এক্সপেণ্ড কৰিব যে আপুনি টপ লেভেলত গুচি যাবই। ধন্যবাদ।